বন্ধু-বান্ধৱীসকল মিঠা খাই বিপদত পৰিল জনপ্ৰিয় অভিনেত্ৰী আইমে বৰুৱা হয় আপোনালোকে ঠিকই শুনিছে আইমে বৰুৱাই অইনবাৰৰ দৰে এইবাৰো নিজৰ ছ'চিয়েল মিডিয়া হেণ্ডেলত মিঠাই খোৱাৰ পোষ্ট কেইখনমান শ্বেয়াৰ কৰিছিল পোষ্ট কেইখন শ্বেয়াৰ কৰি আইমেয়ে এইদৰে কৈছিল যে মোৰ অন্যতম এটি দুৰ্বলতা হৈছে মিঠা ভিন্ন ধৰণৰ সুস্বাদু খাদ্যই মোক সদায় আকৰ্ষিত কৰে যদিও সৰুৰে পৰাই মিঠাৰ প্ৰতি এক সুকীয়া আকৰ্ষণ আছে অকণমান মিঠায়ে ভাল লাগি নথকা মনটোকো ফৰকাল কৰি দিব পাৰে আপোনালোকৰো বাৰু হয় নেকি তেনেকুৱা ইয়াৰ প্ৰশ্নৰ উত্তৰত বহু ধৰণৰ উত্তৰো দিলে আপোনালোকে যিবোৰ দেখি হাঁহিব নে কান্দিব গমেই নাপাব কিন্তু কেৱল এণ্টাৰটেইনমেণ্ট পাৰপছৰ বাবে বনোৱা হৈছে আইমে সোধা প্ৰশ্নত কোনে কি উত্তৰ দিলে আহকচোন চাওঁ এবাৰ আমিও কমেণ্টবোৰ ময়ো মিঠাই খাই খুব ভাল পাওঁ মিঠাই খাই দাঁতৰ বিষ এতিয়া এজনে কৈছে এই গৰমত কম্বল পিন্ধি মিঠাই খোৱাৰ দুঃসাহস মোৰ নাই বাবেই এনেকুৱা অনুভৱ ল'ব পৰা নাই মই আকৌ খোৱা বস্তু মুখৰ আগত পালে ফটো উঠিবলৈ পাহৰি যাওঁ খাই হোৱা পাছত মনত পৰে মোৰ হলো চোলাটো কম্বলৰ নে টাৱেলৰ আমাৰ বাৰু ক'ত তেনেকুৱা হ'ব বা মুড়ি খাবই পইচা নাই আপোনালোকৰ লাইফষ্টাইল ব্যতিক্ৰম যিটো আমাৰ দৰে দুখীয়াৰ বাবে সপোনৰো অগোচৰ ভালে থাকক মুখত মেকআপ লৈ মিঠাই খাবলৈ আমাৰ হিকন কপালো নাই আহে কেমেৰামেনটোকো খাব দিব অকণমান নহ'লে আপোনাৰ লুজ মোচন আৰম্ভ হ'লে বেটাই সেই ফটো উঠাই আমাক দেখুৱাই দিব বাইদেউ ফটোগ্ৰাফাৰজন নিয়মীয়াভাৱে নিযুক্তি দি ৰাখি লৈছে নেকি বাৰু এজনে আমি সকিয়নি দিছে বয়স হ'ল যেতিয়া কমাই দিব অলপ আইমে পৰিধান কৰা চোলাটোৰ ওপৰত ৰিয়েক্ট কৰি এজনে কৈছে এনকে ৰাজকীয় ঘৰত মোৰ গৰমত হলো চোলা পিন্ধি থাকবা পাৰা পৰিৱেশত হলি তিতা কেৰেলাৰ ৰসো খায়ো আৰাম পাম মই আমাৰ পিছে বৰ্তমান অৱস্থা অতি বেয়া বাইদেউ কোনোমতে ভাতকেইটা খাই জীয়াই আছোঁ দেশৰ মধ্যবিত্তৰ অৱস্থা খুব বেছি বেয়া বৰ্তমান আপোনালোকেতো গমেই নাপায় সেইবোৰ গতিকে মিঠাই খাওক ফটো উঠি আমাক দেখুৱাই থাকক আমি সেয়া চাই সন্তুষ্টি লৈ থাকিম আপোনাৰ সন্মুখৰ কেক আৰু আমাৰ গোহালিৰ গোবৰ একে এগৰাকীয়ে খুব ভাল কথাই কৈছে মিঠা কাকনো ভাল নালাগে বাইদেউ পিছে সেয়া খাদ্যই হওক বা বাক্য বন্ধু-বান্ধৱীসকল আইমে প্ৰশ্ন কৰাৰ উত্তৰ কিছুমান আপোনালোকক পঢ়ি শুনালোঁ আপোনালোকৰো কিবা উত্তৰ থাকিলে নিশ্চয় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব চ' আজিৰ ভিডিঅ'টোৰ পৰা লৈছোঁ বিদায় পুনৰ এটি নতুন ভিডিঅ'ত লগ পাম তেতিয়ালৈ সকলোৱে ভালে থাকা সুস্থ থাকা